9 বাজিবৰে হ'ল বাইজনী এতিয়ালৈকে আহিয়ে পোৱা নাই যে নিজৰটো খবৰ নাই লগতে জীয়কজনীৰো খবৰ নাই ইহঁতৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব আহিলে চাগে তই ইমান দেৰি কৰিলি যে আৰু মাৰ কি হ'ল মা মানে কি মা মানে আৰু নকলি যে মা কিয় নাহিল বাইদেউ মাৰ মানে আজি গাটো বেয়া সেইকাৰণে আহোঁতে দেৰি হ'ল দে হ'ব দে তই এতিয়া ভিতৰত যা আৰু যিমানখিনি কাম আছে কৰিয়া তৎক্ষণাত কিন্তু হ'ব হ'লনে তোৰ মই কিন্তু ৰেডি আবা আৰু শুন মই যে টিফিনটো দি দিছোঁ গোটেইখিনি খাবি কিন্তু হ'ব এৰি থৈ নাহিবি আৰু তোৰ চুলিখিনি বান্ধা নাই নেকি ৰ ইমান লেতেৰাকৈ স্কুলত যাবিনে স্কুলত গ'লে সদায় পৰিপাটিকৈ যাব লাগে চাফ চিকুণকৈ থাকিব লাগে বাইদেউ মই চাগে কালিৰ পৰা স্কুল যাব নোৱাৰিম কিয় কি হ'ল আকৌ তোৰ কাৰণ আপোনাৰ লগত স্কুল যোৱাটো দেউতাই গম পাইছে দেউতাই মোক মাৰ লগত কাম কৰিবহে পঠাইছে মই যে আপোনাৰ লগত স্কুলত যাওঁ সেই কথা গম পাই দেউতাই মোক মাৰিছেও চা তই আৰু ইমান ভাবিব নালাগে আৰু আজি দেৰি হ'ল নহয় বল স্কুললৈ যাওঁ আপোনালোকে চাগে ভিডিঅ'টো চালে ইতিমধ্যে আৰু ভিডিঅ'টোৰ দ্বাৰা আমি যিখিনি পাৰোঁ সৰু মেছেজ এটা দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিলোঁ আৰু যিসকল লোকৰ ঘৰত আচলতে আৰ্থিক ফালৰ পৰা উন্নত নহ'লে যিসকলৰ ঘৰত বহুত প্ৰব্লেম চলি থাকে তেতিয়া আমি কি কৰোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিক বেলেগৰ ঘৰত কাম কৰিবলৈ পঠাওঁ বা বেলেগৰ দোকানত কাম কৰিবলৈ পঠাওঁ তো সেইটো কাৰণে আমি কি কৰিব লাগে যে আমাৰ নিজৰ কষ্টখিনি ভাবি সৰু ল'ৰা ছোৱালীখিনিক যাতে সেই শিক্ষাৰ পৰা আমি বঞ্চিত কেতিয়াও কৰিব নালাগে আচলতে মানে কি হয় আমাৰ যিখিনি বুজ থাকে মানে বুজা থাকে আৰ্থিক বুজা সেই বুজাটো আমি ল'ৰা ছোৱালীৰ ওপৰত মানে ঢালি দিব নালাগে যিমান পাৰোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি শিক্ষাৰ ফালে আমি আগুৱাই নিব লাগে কাৰণ আজি শিশু যেতিয়া ভালদৰে শিক্ষা গ্ৰহণ কৰিব তেতিয়াহে দেশৰ ভৱিষ্যত ভাল হ'ব আৰু সেই সৰু মেছেজটো আপোনালোকৰ ওচৰলৈ আজি আনিলোঁ আৰু আগবঢ়াই আনিলোঁ আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ কাৰণ আমাৰ দৈনন্দিন জীৱনত আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত চাই থাকে যে ছোৱালীৰ ওপৰত কিমান অত্যাচাৰ হয় নাৰীৰ ওপৰত কিমান অত্যাচাৰ হয় আৰু সেইখিনি কাৰণে আমি সদায় কি কওঁ সদায় নাৰীক সচেতন কৰি ৰাখোঁ আৰু কিবা এটা ঘটনা ঘটিলে আমি সদায় নাৰীখিনিক সদায় এটা কথাই শিকাওঁ যে তোমালোকে সতৰ্ক হ'বা ভালকৈ চলিবা সতৰ্ক হ'বা সেই একেখিনি কথা কিন্তু আমি কেতিয়াও ল'ৰাক নকওঁ গতিকে মই কি ভাবোঁ যে আমাৰ যিকোনো এটা সৰু শিক্ষা হ'লেও ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে আমি ছোৱালীক যেনেকৈ সতৰ্ক হ'বলৈ শিকাওঁ ঠিক তেনেকৈ ল'ৰাকো সতৰ্ক হ'বলৈ শিকাব লাগে আৰু সেনেকুৱা সৰু সৰু কথা যেতিয়া পদক্ষেপ হাতত ল'ম তেতিয়াহে আমাৰ সমাজত কিছু সংখ্যক হ'লেও নাৰীৰ ওপৰত যি নিৰ্যাতন হয় সেইখিনি কম হ'ব বুলি মই ভাবোঁ আৰু আজি এই ভিডিঅ'টো কথা বেছিকৈ আমি দীঘলীয়া নকৰোঁ গতিকে এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আমাৰ আটাইৰ ফালৰ পৰা আপোনালোকক ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ